নমস্কাৰ টেক প্ৰতিদিন আসাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি আপোনালোকক শিকাই দিম কিদৰে আপুনি হোৱাটছএপত দিয়া ফটো ষ্টেটাছ নতুবা ভিডিঅ' ষ্টেটাছ আপুনি কিদৰে ডাউনলোড কৰিব পাৰি। হয়, আপুনি যদি বিচাৰে আপোনাৰ বন্ধুৱে দিয়া যিকোনো এটা হোৱাটছএপ ষ্টেটাছটো ডাউনলোড কৰিবলৈ, তেন্তে আপুনি ডাউনলোড কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'টোত আমি আপোনালোকক শিকাই দিম কিদৰে আপুনি আপোনাৰ বন্ধুৱে দিয়া যিকোনো এটা ফটো ষ্টেটাছ নতুবা ভিডিঅ' ষ্টেটাছটো আপুনি কিদৰে ডাউনলোড কৰিব। গতিকে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি যিকোনো এটা হোৱাটছএপ ষ্টেটাছ যদি ডাউনলোড কৰিব বিচাৰে, তেন্তে আপুনি ইয়াত দেখা এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব লাগিব। এই এপ্লিকেশ্যনটো আপুনি ক'ত কেনেকৈ পাব এই সম্পৰ্কে আমি ভিডিঅ'টোৰ শেষত জনাই দিম। গতিকে আপুনি প্ৰথমে ভিডিঅ'টো শেষলৈ চাই থাকক। প্ৰথমে এতিয়া আমি জানি লওঁ আহক কিদৰে এই এপ্লিকেশ্যনটো চলায়। এতিয়া এই এপ্লিকেশ্যনটো আপুনি যেতিয়া ডাউনলোড কৰিব, তাৰ পাছত এতিয়া আপুনি এই এপ্লিকেশ্যনটো অন কৰিব। এই এপ্লিকেশ্যনটো অন কৰিলে ফাৰ্ষ্ট ইণ্টাৰফেচ এইদৰে দেখা পোৱা যাব। তাৰপিছত মেইন ডেছবৰ্ডটো এইদৰে দেখা পোৱা যাব। এতিয়া আপুনি হোৱাটছএপ ষ্টেটাছ যদি ডাউনলোড কৰিব বিচাৰে, তেন্তে আপুনি ইয়াত দেখা এই হোৱাটছএপটোত আপুনি ক্লিক কৰিব। এই হোৱাটছএপ চিম্বলটোত ক্লিক কৰাৰ লগে লগে বৰ্তমান আপোনাৰ মেইন হোৱাটছএপ একাউণ্টটোত আপোনাৰ যোন ফ্ৰেণ্ডে ষ্টেটাছ দি ৰাখিছে, এই সকলোবোৰ ষ্টেটাছবোৰ ইয়াত ওলাই পৰিব। চাওক, ক্লিক কৰাৰ লগে লগে এতিয়া মোৰ ইয়াত ওলাই গৈছে। মোৰ বন্ধুসকলে যি ফটো বা ভিডিঅ' দি থৈছে এয়া ইয়াত ওলাই গৈছে, আপুনি নিশ্চয় দেখা পাইছে। এতিয়া মই মোৰ ফ্ৰেণ্ডে দি ৰখা এই ষ্টেটাছসমূহ যদি মই ডাউনলোড কৰিব বিচাৰোঁ, তেন্তে মই যোনটো মই ডাউনলোড কৰিব বিচাৰিম, পাৰ্টিকুলাৰ যোনটো মই ফটো বা যোনটো ভিডিঅ' ডাউনলোড কৰিব বিচাৰিম, তাত মই ক্লিক কৰিম। উদাহৰণ হিচাপে মই এই ফটোখন ডাউনলোড কৰিব বিচাৰিম, গতিকে এই ফটোখনত মই ক্লিক কৰিম। ক্লিক কৰিলোঁ। এতিয়া মই এই ফটোখন যদি মই ডাউনলোড কৰিব বিচাৰিম, তেন্তে মই ইয়াত দেখা এই ডাউনলোড আইকনটোত ক্লিক কৰিম। এই ডাউনলোড আইকনটোত ক্লিক কৰাৰ লগে লগে চাওক ছেভ টু গেলেৰী হৈছে, অৰ্থাৎ ডাউনলোড আইকনটোত ক্লিক কৰাৰ লগে লগে এই ফটোখন মোৰ গেলেৰীত ছেভ হৈ যাব, অৰ্থাৎ ডাউনলোড হৈ যায়। গতিকে এনেদৰে আপুনি যিকোনো এটা হোৱাটছএপ ষ্টেটাছ ফটো বা ভিডিঅ' মোৰ ডাউনলোড কৰিব পাৰে। বৰ্তমান মোৰ ইয়াত ভিডিঅ' শ্ব' হোৱা নাই, যিহেতু মোৰ হোৱাটছএপ ষ্টেটাছত বন্ধুবোৰে যিকোনো এটা ভিডিঅ' দি থোৱা নাই। দি থোৱা হ'লে ইয়াত ভিডিঅ'টো ওলাই গ'লেহেঁতেন, কিন্তু ভিডিঅ' ওলোৱা নাই, গতিকে মই ভিডিঅ' ডাউনলোড কৰিব পৰা নাই। কিন্তু ইয়াত ভিডিঅ' ওলালেও একে প্ৰচেছত আপুনি যিদৰে ফটো ডাউনলোড কৰে, ঠিক একেদৰে ভিডিঅ'টো ডাউনলোড কৰিব পাৰি। গতিকে এনেদৰে আপুনি যিকোনো এটা হোৱাটছএপৰ ষ্টেটাছ ফটোৱে হওক নতুবা ভিডিঅ'ই হওক আপুনি ডাউনলোড কৰিব পাৰি এই এপ্লিকেশ্যনটোৰ দ্বাৰা। এতিয়া আমি জানো আহক এই এপ্লিকেশ্যনটো আপুনি ক'ত পাব। এই এপ্লিকেশ্যনটো পাবলৈ হ'লে প্ৰথমে আপুনি এই ভিডিঅ'টোৰ তলত দেখা আপুনি ৰঙা ছাবস্ক্ৰাইব বটনটো আপুনি ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ল'ব। হয়, আপুনি ছাবস্ক্ৰাইব কৰিলে একেবাৰে নপঢ়িব, ফাৰ্ষ্টত আপুনি ছাবস্ক্ৰাইব কৰি ল'ব। তাৰপাছত আপুনি ডেছক্ৰিপশ্যন বক্সত যাব। ডেছক্ৰিপশ্যন বক্সত গ'লে আপুনি ইয়াত দেখা পাব এটা এপ লিংক বুলি। আপুনি এই এপ লিংকটোত ক্লিক কৰি আপুনি এই এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰিব পোনে। গতিকে এনেদৰে আপুনি এই এপ্লিকেশ্যনটো ডাউনলোড কৰক আৰু আপুনি যিকোনো এটা হোৱাটছএপ ষ্টেটাছ ডাউনলোড কৰক। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ।